নমস্কাৰ, মই জৰ্ণালী গগৈ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই খুব ধুনীয়া কেইযোৰমান টচৰ যোৰা আৰু লগতে লৈ আহিছোঁ টচৰ গামোচা। এতিয়া চাওঁ আহক আমি গামোচাখন। এইখন হৈছে গামোচাখন পিয়'ৰ টচৰ হয়। দুইটা আগতে ফুল আছে আৰু মাজে মাজে বুটা কৰা হৈছে। গামোচাখন খুব ধুনীয়া হয়। পিয়'ৰ টচৰ হয়, খুব ধুনীয়া হয়। যদি আপোনালোকৰ পচন্দ হৈছে স্ক্ৰীনত থকা নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এই গামোচাখনৰ দাম হৈছে মাত্ৰ 1500 টকা। আপোনালোকৰ যদি পচন্দ হয় প্লিজ কণ্টেক্ট কৰিব। এতিয়া চাওঁ আহক আমি কাপোৰ কেইযোৰ। এইযোৰ হৈছে পিয়'ৰ টচৰ কাপোৰ। ইয়াতে গুণাৰ কাম কৰা হৈছে, খুব ধুনীয়া হৈছে। কাপোৰটোও খুব ধুনীয়া হয়। এয়া চাদৰখন মেলি দেখুওৱা হৈছে। গোটেই চাদৰখনতে বুটা কৰা হৈছে। খুব ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দ হয় স্ক্ৰীনত থকা নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এয়া চাওকচোন, খুব ধুনীয়া হয়। এয়া হৈছে মেখেলাখন। মেখেলাখনো খুব ধুনীয়া হয়, একদম মিহি হয় কাপোৰযোৰ। আৰু লগতে থাকিব চাদৰৰ পটি আৰু ব্লাউজৰ পিচ। এয়া হৈছে চাদৰৰ পটি। এয়া হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচৰ লগতো এটা পটি থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ। আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনত থকা নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু এই কাপোৰযোৰ দাম হৈছে মাত্ৰ 7000 টকা। এয়া এযোৰ ডিজাইন চেম হয়, খালি আগৰযোৰত গুণাৰ আছিলে, এইযোৰত মাল্টি কালাৰত কৰা হৈছে। তলৰটো এটা গোটা কলা ৰঙৰ ফুল, তাৰ ওপৰত এলানি গছ বুটা, তাৰ ওপৰৰ বুটাখিনি বহুকেইটা ৰঙেৰে ফুল কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ। আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনত থকা নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এয়া চাদৰখন মেলিলে খুব ধুনীয়া হৈছে। গোটেই চাদৰখনতে এনেধৰণে বুটা থাকিব। এই কাপোৰবোৰ আমাৰ শালত বোৱা হয়। এয়া হৈছে চাদৰৰ পটি আৰু ব্লাউজৰ পিচ। ব্লাউজৰ পিচতো ওপৰলৈকে বুটা কৰা হৈছে। বহুত ধুনীয়া হয় কাপোৰযোৰ। আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনত থকা নম্বৰটোৰ সৈতে যোগাযোগ কৰিব। এই কাপোৰযোৰৰ দাম হৈছে মাত্ৰ 6500 টকা। আপোনালোকৰ যদি নিজৰ পচন্দৰ মতে যদি আপোনালোকে বোৱাব বিচাৰে তেতিয়াও আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমাৰ নিজৰ শাল আছে, শালত বোৱা কাপোৰ হয় এয়া এইযোৰো খুব ধুনীয়া হয়, কফি কালাৰৰ হয়।
তলত 2টা লাইন ফুল আছে, ওপৰখিনি সৰু সৰুকৈ বুটা আছে, খুব ধুনীয়া হয়। এয়া মেখেলা আৰু চাদৰৰ পটি, আৰু লগতে থাকিব ব্লাউজৰ পিচ। এয়া ব্লাউজৰ পিচ। এয়া হৈছে চাদৰখন, এয়া চাদৰৰ আঁচলটো, আৰু বাকী গোটেই চাদৰখনতে সৰু সৰুকৈ বুটা কৰা হৈছে। এয়া আঁচলটো, খুব ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দ হৈছে যোগাযোগ কৰিব। এই কাপোৰযোৰৰ দাম হৈছে মাত্ৰ 6,500 টকা। এয়া এই কাপোৰযোৰ হৈছে টচ আৰু পিয়'ৰ মুগাৰ মিক্স। টচত পিয়'ৰ মুগাৰ বানি বোৱা হৈছে। এইযোৰো গুণাৰ ফুলৰ হয়। কাপোৰযোৰ খুব ধুনীয়া লাগিছে। আপোনালোকে দেখাতে ধৰিব পাৰিব এইযোৰ টচ আৰু মুগাৰ হয়। এয়া হৈছে মেখেলাখন। এই মেখেলাখন খুব ধুনীয়া হয়। চাদৰখনতো গোটেই চাদৰখন বুটা থাকিব, আৰু লগতে থাকিব চাদৰৰ পটি আৰু ব্লাউজৰ পিচ। এয়া হৈছে চাদৰখন, এয়া চাদৰৰ আঁচলটো। খুব ধুনীয়া হয়, আপোনালোক সকলো মানুহে পিন্ধিব পাৰিব। যদি পচন্দ হৈছে আপোনালোকে কণ্টেক্ট কৰিব। এই কাপোৰযোৰৰ দাম হৈছে 15,000 টকা। যদি আপোনালোকৰ পচন্দ হৈছে যোগাযোগ কৰিব। স্ক্ৰীনত থকা নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এয়া চাদৰৰ পটি আৰু এয়া ব্লাউজ পিচ। ব্লাউজ পিচৰ লগতো এটা পটি থাকিব। কাপোৰযোৰৰ দাম হৈছে মাত্ৰ 15,000 টকা। এয়া এযোৰ। এই কাপোৰযোৰৰ তলৰ ফুলটো গ্ৰীণ কালাৰত কৰা হৈছে আৰু ওপৰতো এলানি গ্ৰীণ কালাৰত, আৰু বাকী বুটাখিনি আগত এযোৰ দেখাই যোৱাৰ দৰে একে হয়। ওপৰৰখিনি মাল্টি কালাৰত আছে। যদি আপোনালোকৰ পচন্দ হয় প্লিজ স্ক্ৰীনত থকা নাম্বাৰৰ সৈতে যোগাযোগ কৰিব। এয়া হৈছে মেখেলাখন, আৰু মেখেলাৰ লগতে থাকিব চাদৰৰ পটি, ব্লাউজৰ পিচ। এয়া চাদৰৰ পটি। এই কাপোৰযোৰৰ দাম হৈছে মাত্ৰ 6,500 টকা। এয়া হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ পিচৰ লগতে থাকিব এটা পটি। এইযোৰ
হৈছে টচত পিয়ৰ মুগাৰ বানি বোৱা হৈছে। এইযোৰ খুব ধুনীয়া হয়, বহুত বেছি মৰম লগা হয়। আপোনালোক সকলো এইযোৰ মানুহে পিন্ধিব পাৰিব। খুব ধুনীয়া লাগিছে কাপোৰযোৰ, যিহেতু গোটেই চাদৰখনতে সৰু সৰুকৈ বুটা কৰা হৈছে, সেয়েহে বহুত বেছি ধুনীয়া লাগিছে। এয়া এই কাপোৰযোৰো টচত পিয়ৰ মুগাৰ বানি বোৱা হৈছে। এইখন হৈছে মেখেলা। আৰু লগতে থাকিব চাদৰৰ পটি আৰু ব্লাউজৰ পিচ। এয়া হৈছে চাদৰৰ পটি আৰু ব্লাউজৰ পিচ। এই কাপোৰযোৰ খুব ধুনীয়া হয়। আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনত থকা নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এই কাপোৰযোৰৰ দাম হৈছে মাত্ৰ 14,500। এয়া এইযোৰো খুব ধুনীয়া হয়। তলত এলানি ৰঙা ফুল কৰা হৈছে আৰু ওপৰৰখিনি বহুকেইটা ৰঙত কৰা হৈছে। এইযোৰো খুব ধুনীয়া হয়। ওপৰৰ বুটাখিনি যিহেতু সৰু সৰু, খুব ধুনীয়া লাগিছে দেখাত। আপোনালোক সকলো মানুহে পিন্ধিব পাৰিব। এয়া হৈছে চাদৰৰ আঁচলটো হ'ব, আৰু গোটেই চাদৰখনতে সৰু সৰুকৈ বুটা আছে। সেয়া হৈছে মেখেলা। মেখেলাখনো চাদৰখনৰ দৰে খুব ধুনীয়া হয়। লগতে থাকিব চাদৰৰ পটি আৰু ব্লাউজৰ পিচ। এয়া হৈছে চাদৰৰ পটি আৰু এয়া হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিছত এটা পটি থাকিব। এই কাপোৰবোৰ আমাৰ নিজৰ শালত বোৱা হয়। এই কাপোৰযোৰৰ দাম হৈছে মাত্ৰ 6,500। যদি আপোনালোকে নিজে ডিজাইন দি কাপোৰ বোৱাব বিচাৰে তেন্তে নিশ্চয় কণ্টেক্ট কৰিব। এইযোৰ ছেম ডিজাইনৰ হয়। এইযোৰৰ তলৰ ফুলটো গুলপীয়াত আছে আৰু ওপৰৰখিনি মাল্টি কালাৰৰ হয়। কাপোৰযোৰ খুব ধুনীয়া হয়। যদি আপোনালোকৰ পচন্দ হৈছে নিশ্চয় কণ্টেক্ট কৰিব। এই কাপোৰযোৰ দাম হৈছে 6,500। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।